হাত নুঠাব ঘৰত নামটো কি নামটো কি এই বয়সত পিটন খাবলৈ মতলব আছে নেকি মাটি পিছফালে নাচাবা কি ব্যৱহাৰ কৰিছ কি ব্যৱহাৰ কৰিছ ফৰ্জি কি কাম কি ব্যৱহাৰ কৰিছ কি ব্যৱহাৰ কৰিছ কিমান দূৰ যাব একদম চিধা পলা চিধা যা চিধা যা কৰোনা ভাইৰাছ আক্ৰান্ত হোৱাৰ বাবে গোটেই বিশ্ব আক্ৰান্ত হোৱাৰ বাবে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিটো আদেশ দিছে কি 21 দিনে আমি কোৱাৰেণ্টাইন ঘৰত আমি থাকিব লাগে সেই অনুযায়ী আজি আমি হাতীযুঁজোৱা পেট্ৰলিং কৰি থকা অৱস্থাত আমি দেখিছোঁ যে বহুত মানুহ মানে চবেই ঘৰৰ ভিতৰতে আছে আমি মছজিদবোৰো দৰ্শন কৰিছোঁ আৰু আজি শুক্ৰবাৰ আছে আৰু জুম্মাৰ দিন হোৱাৰ বাবেও কিন্তু ইয়াতে কোনো মানুহ অহা নাই মছজিদত চৰকাৰৰ নিৰ্দেশনা পালন কৰি আছে আৰু মই আশা কৰোঁ যে গোটেই ভাৰতবৰ্ষ আৰু আমাৰ জাজৰি অঞ্চল এলেকাৰ মানুহবোৰে ঘৰৰ ভিতৰতে থাকি এই কৰোনা ভাইৰাছক হৰাবলৈ যেন চৰকাৰক আৰু আমি নিজেও আগবাঢ়ি আহোঁ আশা কৰোঁ যে কি আপোনালোকে নিয়ম কানুনবোৰ মানি চলিব বৰ্তমান 10টাৰ পৰা 3টা বজালৈকে গেলামালৰ দোকান খোলা থাকিব এই গেলামালৰ দোকানতে চব্জি বিক্ৰী কৰিব পাৰিব কোনো চব্জি দোকান বেলেগে বহাব নোৱাৰিব কোনো মাছ মাংসৰ দোকান খুলিব নোৱাৰিব মই ৰাজ্যক আহ্বান জনাইছোঁ কি আপোনালোকে এই নিৰ্দেশনা পালন কৰিব আৰু কৰোনা ভাইৰাছক হৰাবলৈ চৰকাৰক আৰু আমি নিজেও আগবাঢ়ি আহোঁ যেন ধন্যবাদ